হাই ফ্ৰেণ্ডছ, আমাৰ সকলোৰে কাৰণে নতুন এটা খবৰ আনিছো। সকলোৰে কাৰণে এইচএছ বিশেষকৈ এইচএছ ফাইনেলৰ কাৰণে যে কালি চেয়াৰমেনে কৈছে যে হয়তো তেওঁ এবাৰৰ পৰীক্ষাটো অনলাইন মোডত হৈ যাব পাৰে। গতিকে মই তেওঁৰ এটা ইণ্টাৰভিউৰ আপোনালোকক দেখুৱাই দিম, আপোনালোকে ভালকৈ নিজে চাই ল'ব। আৰু যদি নতুন চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, আপোনালোকে চাই লওক। আমি কাম কৰোঁ তো অসমৰ নতুন প্ৰজন্মৰ এণ্টায়াৰ যিটো জীৱনৰ মানে মূল ৰাস্তাৰ যিটো কটা যায় যিটো পৰীক্ষাত, সেইটো পৰীক্ষা আমি লওঁ। তো আমি বহুত আশা কৰিছিলোঁ যে এই পেণ্ডেমিক পিৰিয়ডটো অলপ লাঘৱ হ'ব, লাহে লাহে কমিব আৰু আমি ফিক্স কৰা 11 মে'ৰ পৰা 11 মে'ৰ পৰা আমি পৰীক্ষা ল'ব পাৰিম। কিন্তু দুৰ্ভাগ্যৰ বিষয় যে এই বস্তুটো নেচাৰেল কেলামিটিটো নকমিল, ই নকমি বাঢ়িল। আৰু চৰকাৰেও খুব বেছি ভালদৰে এই ক্ষেত্ৰত অনুধাৱন কৰি আছে। আজি আমি চৰকাৰৰ লগত আমি আলোচনা কৰিলোঁ। চৰকাৰে ক'লে যে আপোনালোকে নিজৰ সিদ্ধান্ত ল'ব আৰু মে'ৰ ভিতৰত পৰীক্ষা পাতিব পাৰিব নোৱাৰিব এইটো বেলেগ কথা। এতিয়া পিছুৱাই দিয়া হৈছে, এই কথাটো কৈ থওক। ইতিমধ্যে আমি ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো এইচএছ ফাৰ্ষ্ট ইয়েৰ পৰীক্ষাটো আমি পিছুৱাই থৈছোঁ। সেই সংক্ৰান্তত আকৌ নতুনকৈ কিবা সিদ্ধান্ত ল'ব লাগিব নেকি, যিহেতু ক্লাছ সোনকালে আৰম্ভ কৰিব লাগে, সেইটো বেলেগ কথা। কিন্তু ফাইনেল পৰীক্ষাৰ ক্ষেত্ৰত আমি এইটো একো নকৰাকৈ চেণ্ট আপ কৰিব নোৱাৰোঁ, পাছ কৰি দিব নোৱাৰিম। আৰু পাছ কৰি দিয়াটো যদি আমি ভাবিছোঁ অনলাইন এক্সামিনেশ্যন কেনেবাকৈ আমি ল'ব পাৰিম নেকি, অনলাইনৰ ক্ষেত্ৰত আমি চাইছোঁ যদি পৰা যায় কৰা যাব। আৰু যদি অনলাইনৰ ক্ষেত্ৰত আটাইতকৈ বেছি হয়তো প্ৰটেষ্ট তেওঁলোকৰ পৰা আহিব পাৰে, যিহেতু আমি আৰু ভাল কৰিলোহেঁতেন অনলাইনত আপোনালোকে পৰীক্ষাটো লৈ, এনেকুৱাও হ'ব পাৰে। কিন্তু আমাৰ ইচ্ছা যে নতুন প্ৰজন্মই কোনো ধৰণৰ চাফাৰ কৰিব নালাগে, নম্বৰ 1। নম্বৰ 2, তেওঁলোকৰ মনোবল অটুট থাকিব লাগে। নম্বৰ 3, অভিভাৱকসকল যাতে বিপদত নপৰে, তেওঁলোকে যাতে বেছি চিন্তা নকৰে, তাৰ কাৰণে আমি সাৱধান হ'ব লাগিব। সেই ক্ষেত্ৰত আমি নতুন প্ৰজন্ম ছাত্ৰ ছাত্ৰী বন্ধুসকলক এটা কথা কৈছোঁ যে পৰীক্ষা সৰ্বোচ্চ বুলি ধৰি ল'ব নালাগে। পৰীক্ষাটো জীৱনৰ এটা অংগ হিচাপে ধৰি লৈ সেইটোৰ ক্ষেত্ৰত বেছি চিন্তা নকৰি তেওঁলোকে এটা নৰ্মেল লাইফ, পঢ়া শুনাটো যেনেদৰে কৰিছিল আগতে, ধৰি লওক 8 ঘণ্টা 10 ঘণ্টা কোনোবাই পঢ়িছিল, এতিয়া সিমান পঢ়িব লাগে সেই কথাটো আমি কোৱা নাই। কিন্তু পঢ়াটোৰ লগত সম্পৰ্কটো ৰাখিব লাগিব, যিহেতু পৰীক্ষা কিবা এটা নহয় কিবা এটা পৰ্যায়ত পৰীক্ষাটো হ'ব। গতিকে দেখিলে ভিডিঅ'টো, আৰু এতিয়া নিজে আপোনালোকে ভাবি লওক যে হয়তো অনলাইন মোডত পৰীক্ষা হ'বলৈ গৈ আছে। সেইটো কাৰণে অলপ প্ৰিপেয়াৰ হৈ থাকক, কাৰণ পৰীক্ষা হোৱাটো এতিয়া হ'বই। আৰু যদি অনলাইন হোৱাটো ইমান এটা হেৰি নহয়, যে সম্ভাৱনা ইমান নহয়, কাৰণ অনলাইনতো বহুত প্ৰব্লেম আহি যায়। অসমৰ নিচিনা এখন ৰাজ্যত অনলাইন পৰীক্ষা, ইমান ডাঙৰ এটা পৰীক্ষা অনলাইন হোৱাটো ইমান হেৰি কথা নহয়। গতিকে কি কৰে এতিয়া, নতুন আপডেট আহিলে জনাই থ'ম। তেতিয়ালৈকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থাকক আৰু ভালকৈ পঢ়ি থাকক চবেই। আশা কৰিছোঁ চবৰে যাতে পৰীক্ষা ভাল হওক, সেয়াই কামনা কৰিছোঁ। গতিকে আজিলৈ ইমানেই, ছাবস্ক্ৰাইব কৰি থ'ব আকৌ।